ওয়েলকাম টু ডাবল হ্যাশট্যাগ অসমীয়া ইনফরমেশ্যন পশুপালন আৰু পশু চিকিৎসা বিভাগৰ BFA ট্ৰেইনিং কোৰ্সৰ এপ্লাই কৰা বহু দিন হৈ গ'ল। এতিয়া আপোনালোকৰ নেক্সট প্ৰচেছটো হৈছে ভাইভা টেষ্ট। সো ভাইভা টেষ্টটো এতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ নোটিছ দিয়া নাই। সো ভাইভা টেষ্টৰ কাৰণে এটা মেইল পঠোৱা হৈছিল। এই মেইলটোত তেওঁলোকে কি উত্তৰ দিছে গুৰুত্বপূৰ্ণ তথ্য জানিবলৈ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইয়াতে আপোনালোকে চাব পাৰিছে জিমেইল। ইয়াতে মই গৈছো। ইয়াতে যোৱাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে মেইলটো পঠোৱা হৈছিল পাৰ্সোনেল এছেছমেন্ট টেষ্ট হিচাপে, যেটা আপোনালোকৰ ভাইভাল হ'ব 13 নৱেম্বৰত আপোনালোকৰ এটো মেইল পঠোৱা হৈছিল। ইয়াতে লিখা আছিল ৰেসপেক্টেড স্যাৰ মেডাম, নেম দিয়া আছিল, ডেট অফ বাৰ্থ দিয়া আছিল, মোবাইল নম্বৰ দিয়া আছিল। এতিয়া লিখা আছিল তলত কেতিয়া পেট অনুষ্ঠিত হোৱাৰ চান্স আছে। পেট মানে পাৰ্সোনেল এছেছমেন্ট টেষ্ট যেটো ভাইভা, প্লিজ পাৰিলে অনুগ্ৰহ কৰি জনাব। এটো মেইল পঠোৱা হৈছিল কিন্তু তেওঁলোকে কোনো ধৰণৰ আজিলৈকে উত্তৰ দিয়া নাই। সো আপোনালোকে সকলোৱে মেইল কৰিব যে কেতিয়া পাৰ্সোনেল এছেছমেন্ট টেষ্টটো হ'ব। আপোনালোকে মেইলটো পঠোৱাৰ কাৰণে আপোনালোকে BFA সাৰ্চ কৰাৰ পিছত আপোনালোকে গুগলত সাৰ্চ কৰিব। ইয়াতে সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব আছে BFA অনলাইন এপ্লিকেশন। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। কেনেকৈ মেইল কৰিব লাগে আপোনালোক সকলোৱে মেইল কৰি দিব। মেইল কৰাৰ পিছত তেওঁলোকে গম পাব যে সকলোৱে এটোত এক্টিভ আছে। ইয়াতে আপোনালোকে চাব পাৰিছে লাষ্ট ডেট অফ এপ্লিকেশন টু ওভাৰ হৈছে। এতিয়া আমি স্ক্ৰল ডাউন কৰি তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটতে এটা মেইল দিয়া আছে যে যিকোনো ইনকুৱাৰীৰ বাবে আপোনালোকে এই মেইলটোত মেইল কৰিব পাৰে। আমি স্ক্ৰল ডাউন কৰিছো। ইয়াতে আপোনালোকে চাব পাৰিছে হেল্প ডেস্ক h.veterinary.bfa@gmail.com। ইয়াতে আপোনালোকে সকলোৱে মেইল কৰি পঠিয়াব। ইয়াতে আপোনালোকৰ ফুল নাম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ আৰু ৰেজিষ্টাৰ ইমেইল দি আপোনালোকে মেইল কৰিব যে BFA ট্ৰেইনিং কোৰ্সৰ ভাইভা টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব। আপোনালোক যিসকলে এপ্লাই কৰিছিল সকলোৱে তেওঁলোকক মেইল কৰিব। মেইল কৰাৰ পিছতহে তেওঁলোকে গম পাব যে এটো ভাইভা টেষ্ট পতাৰ কাৰণে কিবা নোটিছ দিব। সো এইখিনি আছিল জনাবলগীয়া কথাটো। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'।